ভালে আছানে? আজি আকৌ তোমালোকৰ মাজলৈ আহিছোঁ। তোমালোকৰ প্ৰিয় ভিডিঅ', তোমালোকৰ মৰমৰ মানুহজনে তোমালোকক প্ৰকৃততে ভাল পায় নে নাপায় তাৰ বিষয়ে আগৰ ভিডিঅ'টোৰ পাছৰখিনি ক'বলৈ। আহাচোন। প্ৰথমে তোমাক যদি তেওঁ প্ৰকৃততে ভাল পায়, তোমাক তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো সময় দিবই। দ্বিতীয়তে, তোমাৰ ভাল গুণ দেখি যিদৰে প্ৰশংসা কৰিব, ঠিক তেনেদৰে তোমাৰ বেয়া গুণ দেখিলে তোমাক যদি বেয়াকৈ কয় বা ধমকি দিয়ে, জানিবা তেওঁ তোমাক প্ৰকৃততে ভাল পায়। তৃতীয়তে, তোমাৰ বান্ধৱীৰ মুখত তোমাৰ কথা বেয়াকৈ শুনিও তোমাৰ লগত কাজিয়া নকৰে বা তোমাক এভইড নকৰে। আৰু চতুৰ্থতে, তোমাৰ প্ৰতি থাকিব অটুট বিশ্বাস। সন্দেহ, তুমি কাৰোবাৰ লগত আছা, কাৰোবাৰ লগত তোমাৰ ফ্ৰেণ্ডৰ লগত ঘূৰিছা বা কোনোবা এজন প্ৰিয় বন্ধুৰ লগত তুমি ফুৰিছা, তেতিয়া তোমাক কেতিয়াও কোনো ধৰণে সন্দেহ নকৰিব। সন্দেহ বস্তুটো বহুত বেয়া। যদি তুমিও তেওঁক সন্দেহ কৰা, সেইটো বহুত প্ৰকৃততে বেয়া গুণ। সন্দেহে মানুহৰ ভাল পোৱাই নহয়, এখন সংসাৰ শেষ কৰিব পাৰে। সেইকাৰণে যদি তুমি বিয়া হ'ম বুলি ভাবিছা বা নাভাবা, যিয়েই নহওক, যেনেকুৱা বন্ধনতে আছা, সেই সময়ত এটা কথা মনত ৰাখিবা, সন্দেহ যেন তুমি মনত নাৰাখা বা তেওঁৰ প্ৰতি তুমি সন্দেহ নকৰিবা। তেওঁকো সেই কথা বুজাই দিবা যে সন্দেহ বস্তুটো কিমান বেয়া হ'ব পাৰে। সেইকাৰণে চাবা, যদি এইবোৰ কাৰণত চাবা যাতে দুয়োজনৰ মাজত এনেকুৱা কিবা কাৰণ, কিবা এটা কম বেছিটো থাকেই। এজন মানুহ যে তুমি নিজেও ইমান পাৰফেক্ট, সেইটো কথা তুমি হয়তো কিবা এটা গুণ কম থাকিব পাৰে। সেইটো একো ইমান 50% মানে কি 100%টো পাৰফেক্ট কেতিয়াও নহয় ন। কোনো মানুহে 100% পাৰফেক্ট হ'ব নোৱাৰে। সেইকাৰণে এইবোৰ কাৰণবোৰ সৰু কথা, কিন্তু দুয়োজনৰ মাজত অগাধ বিশ্বাস থাকিলে ভালপোৱা প্ৰকৃত ভালপোৱাই হয়। হয়তো কিবা কাৰণত তোমাৰো ভুল থাকিব পাৰে। সেই কথাখিনি চিন্তা কৰি চাবা, দুয়োজনৰ মাজত প্ৰকৃত বন্ধন তেনেকৈয়ে হ'ব। মই ভাবোঁ আজি ভিডিঅ'টোৰ পৰা তোমালোকো উপকৃত হ'ব পাৰিবা। আৰু মোৰ ভিডিঅ'বোৰ এনেকৈ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই।